বিজ্ঞানসন্মত নলাৰ অভাৱত যমৰ যন্ত্ৰণা ভুগিছে চাপৰমুখৰ ইছলামপট্টিৰ ৰাইজে। বিজ্ঞানসন্মত নলাৰ অভাৱত এতিয়া যমৰ যন্ত্ৰণা ভুগিছে ৰহাৰ চাপৰমুখৰ ইছলামপট্টিৰ ৰাইজে। চাপৰমুখ গাঁও পঞ্চায়তৰ গাতে লাগি থকা এই চুবুৰীটোৰ ৰাইজে জীৱন নিৰ্বাহ কৰি আছে নলাৰ গেলা পানীৰ দুৰ্গন্ধৰ মাজত। কিয়নো আৱৰ্জনাবোৰ গোট খাই ইছলামপট্টিতে পৰে, যাৰ ফলত এক পুতি দুৰ্গন্ধময় পৰিৱেশৰ বাবে বেমাৰত পৰিছে বহুজন। জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ কাকুতি মিনতি কৰাৰ পাছতো কোনো ধৰণৰ সদুত্তৰ নোপোৱাত অঞ্চলৰ ৰাইজে গাঁঠিৰ ধনেৰে নলা নিৰ্মাণ কৰিছিল যদিও অৰ্থৰ অভাৱত সম্পূৰ্ণ কৰিব নোৱাৰিলে। সেয়ে নলা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ চৰকাৰলৈ অনুৰোধ জনাইছে এতিয়া স্থানীয় ৰাইজে। আপোনালোকক এই চেনেলক মোৰ ৰাজ্যৰ তৰফৰ পৰা ইছলামপট্টিৰ ৰাজ্যৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কমচে কম আপোনালোকে চাই আহিলে আমাৰ এইটো ড্ৰেইনৰ যিটো গতি হৈ আছে, বহুতবাৰ গ'লোঁ আমি পঞ্চায়তত গৈছোঁ, শশী দাসৰ ওচৰত আমি হেৰি কৰিলোঁ, কাগজ একবাৰ দুবাৰমান লিখি পেলাই পঠালোঁ। খালী কয় কৰিম পঞ্চায়ততো গৈছিলোঁ, খালী কয় ড্ৰেইনটো কৰিম কিন্তু চাওক আমাৰ অৰ্থনীতি ইমান ভাল নহয়, আমি দিন কমাওঁ দিন খাওঁ, 400 টকা হাজিৰা আপুনি নিজে চিন্তা কৰক। তথাপি আমি 50 মিটাৰমান জেগা কমচে কম আমি ড্ৰেইন বনাইছোঁ চান্দা তুলি, তাৰ চান্দা তুলি পেলাই যে আমি কৰিম আমাৰ সেইখিনি ক্ষমতা নাই। 400 টকা হাজিৰা পাই আমি চান্দা তুলি পেলাই ড্ৰেইন বনাম। আজিকালি নিজে জানে যিটো আপোনাৰ মূল্য বৃদ্ধি হৈছে, বজাৰ কৰিম না চান্দা তুলি ড্ৰেইনটো বনাম। আজি কমচে কম 10 বছৰে হৈ গ'ল, 10 বছৰ ধৰি কৰি যিয়ে নহওক আকৌ বিজেপি চৰকাৰ আহিলে আমি ক'লোঁ, আচ্ছা যিয়ে নহওক আমি সভাপতিকো জনালোঁ, সভাপতি গৈ পেলাই কৈছে আমি এইটো ড্ৰেইন তহঁতক কৰি দিম, আজি কৰিম কালি কৰিম তেনেকৈ কৰি আছে। আৰু সেইদিনাখনে ইয়াৰ ভিতৰত আমি একবাৰ গৈছোঁ, যোৱাৰ পিছত কৈছে বোলে তোমালোকে MLA তাত যাব লাগিব, MLA তাত নগ'লে আমাৰ এইটো কোনো স্কিম নাই, এতিয়া হাতত পইচা নাই, তেনেকৈ বুলি কৈ থাকে। আমাৰ সভাপতি মহিলা কেইজনমান গৈছিলে, তাৰ মহিলাবিলাকক এনেকুৱা কৈ দিলে। আৰু মই মাজে মাজে কৈ থাকোঁ, মোৰ লগতো ভাল, মই কৈ থাকোঁ যে কমচে কম আমাক এটা ড্ৰেইন বনাই দিয়ক আৰু ওপৰত চেল্ফ দি দিয়ক, যাতে আমাৰ এই যিমান টাউনৰ পানীখিনি আছে একদম মাছ হেৰিৰ পৰা লৈ একদম আপোনাৰ পোষ্ট অফিচৰ পানী লৈ পেলাই পানীৰ পৰা লৈ পেলাই চবেই ড্ৰেইন দি যায়, সেইখিনি দিয়ে যায়, ৰাস্তাটো দি যায়। আৰু 1 আঁঠুমান পানী হৈ যায় বাৰিষাৰ ছিজনত যদি চাগে গেলা পচা পানী পাৰ হৈ পেলাই যদি আমি যাওঁ, এই গেলা পচা পানীৰ কাৰণে কিমান এটা বেমাৰ আজাৰৰ কিমান এটা সৃষ্টি হয়। তে আমি চৰকাৰৰ ওচৰত আবেদন কৰিছোঁ, পঞ্চায়তৰ সভাপতিৰ তাত আবেদন কৰিছোঁ, ব্লক প্ৰেচিডেণ্টৰ তাত আবেদন কৰিছোঁ, কমচে কম আমাৰ ৰহা সমষ্টিৰ বিধায়কৰ তাতো আবেদন কৰিছোঁ। কমচে কম আমাক ড্ৰেইনটো কমচে কম অতি সোনকালে অলপ যদি চেষ্টা কৰি বনাই দিয়ে আমি খুব মানে ভাল পাম। এইখিনি আমাৰ চাপৰমুখ পঞ্চায়তৰ অন্তৰ্গত 6 নম্বৰ ৱাৰ্ডৰ যোনটো ৰাজহুৱা ড্ৰেইনটো যোনটো আছিল, আমি বহুতবাৰ ৰাইজে আবেদন জনাইছোঁ যে ড্ৰেইনটো কৰি দিওঁ বুলি, ইতিমধ্যে কৰি দিয়া নাই। ৰাইজৰ টকা দি ড্ৰেইনটো কৰিছোঁ, আধা যিমান সামৰ্থ্য আছে সিমান কৰিছোঁ। আজিলৈকে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ ওচৰত আমি আবেদন জনাইছোঁ, দৰখাস্ত দিছোঁ। তেখেতে কৈছে কৰিম 40% নে 50% নাজানো ইমান এটা, তেখেতলোকে কৈছে কৰি দিম। আজি মোটামুটি ধৰক 50 বছৰ হ'ব এইখন গাঁৱত চৰকাৰী অনুদান দিয়ে, ঘৰটো বাহিৰে একো পোৱা নাই এতিয়ালৈকে। ৰাস্তাৰ কাৰণে কওঁ, ইতিমধ্যে আমাৰ যোনখন ড্ৰেইন আছিল এই ড্ৰেইনটো পাব্লিক প্ৰতি লৈ গ'ল এবাৰ কাটি পেলাই, যিখন 5 নম্বৰ ৱাৰ্ড সেইখনত দিছে। এইখন আমাৰ মুছলিম গাঁও বুলি এইখনত মানে গেৰাজ্য নিদিয়ে সিহঁতে। পঞ্চায়তৰ সভাপতিক আমি অনুৰোধ জনালোঁ, আমাৰ লাষ্টত আমি ৱাৰ্ড মেম্বাৰক কৈছোঁ ৰণজিৎ দাসক, যেন আপুনি কিবা এটা কৰি দিয়ক। ৰণজিৎ দাসে কয় মই ৰিজাইন দি দিম, মই এইটো পঞ্চায়তত নাথাকোঁ। ৱাৰ্ড মেম্বাৰক ৰিজাইন কৰিম। এতিয়া আমি ভাবিছোঁ যেন আমি এটাই অনুৰোধ যে পঞ্চায়তৰ সভাপতি যে আমাৰ ড্ৰেইনটো অতি সোনকালে কৰি দিয়ে।